3-4 দিন আগত গাঁৱৰ কিছুমান মানুহে মোক অৱগত কৰিছিলে যে সাৰ্কেল অফিচাৰে তাত গৈ পেলাই মাটি চাইছে যে নতুনকৈ সাৰ্কেল হাউস বনাবৰ কাৰণে। তো মই পিছত খবৰ ল'লোঁ সাৰ্কেল অফিচত, সাৰ্কেল অফিচাৰজনক মই যোগাযোগ কৰিলোঁ। তেওঁ কৈছে তেনেকুৱা কোনো এলটমেণ্ট দিয়া হোৱা নাই। গুৱাহাটীৰ পৰা কিছুমান মানুহে আহি পেলাই তেওঁলোকে চাইছে যে মানে যদি সাৰ্কেল হাউস যদি বনাব লগা হয় ক'ত বনোৱা হ'ব, তেওঁলোকে চাইছে যিহেতু কিছুমান সেই অঞ্চলত খাছ মাটি আছে আৰু চৰকাৰে তেওঁলোকে নিজৰ ফাইলত দেখি পেলাই তেওঁলোকে খাছ মাটি পাই পেলাই সেই অঞ্চলটো চাইছে। কিন্তু লেণ্ড যিহেতু ট্ৰেন্সফাৰ এটা ছাবজেক্ট কাউন্সিলে দিলেহে হ'ব, ইয়াত অনুষ্ঠান প্ৰতিষ্ঠান কাউন্সিলে নিদিলে নহয়। তো ময়ো এইবিলাক কথাটো লৈ পেলাই আলোচনা কৰি আছোঁ যে যিসকল বহুত বছৰ আগৰ পৰাই ইয়াত ঘৰ বান্ধি আছে, ভোগ কৰি আছে, যোৱা 2018 চনলৈকে তেওঁলোকে খাজনা দিছিল। ইয়াৰ পিছত মানে খাজনা লোৱা হোৱা নাই খাছ মাটিবিলাকৰ। গতিকে য'ত মানুহবিলাকে ভোগ কৰি আছে, য'ত মানে ঘৰ বান্ধি আছে, তেনেকুৱা মাটিবিলাক উচ্ছেদ কৰি পেলাই তাত সাৰ্কেল হাউস বনোৱাৰ আমাৰ BTC চৰকাৰৰো কোনো পৰিকল্পনা নাই। মই স্থানীয় বিধায়ক হিচাপে ময়ো মানি নল'ম। ইয়াৰ কাৰণে বহুতো উপযুক্ত স্থান আছে, বহুতো ঠাই আছে। তো অল্টাৰনেটিভ কৰা হ'ব। ইতিমধ্যে অলপ আগতহে মই DCৰ লগত কথা পাতিলোঁ এই ক্ষেত্ৰত, মানে তেনেকুৱা য'ত এটা প্ৰতিক্ৰিয়া আহিছে, তো সেই অঞ্চলবিলাক আমি নোলোৱাটোও ভাল হ'ব। এই কথাবিলাক আমি আলোচনা কৰিছোঁ। ইয়াত কিছুমান চক্ৰহে তেওঁলোকে বেছি কৰি আছে কথাটো লৈ পেলাই, মানে পলিটিক্স কৰি আছে। কিন্তু ময়ো জানো এই অঞ্চলত মানে কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান আছে, ইয়াত মানে মানুহবিলাকে ঘৰ বনাই আছে। গতিকে ইয়াত তেনেকুৱা তেওঁলোকে কিছুমান মানুহে কোৱাৰ নিচিনা বা প্ৰচাৰ কৰাৰ নিচিনা তাত মানে কোনো সাৰ্কেল হাউস নহয় বা তাত মানে বেলেগ কাৰ্যালয় স্থাপন কৰা নহ'ব। কিছুমান ব্যৱস্থা লোৱা হৈছে আৰু অহাকালি ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্টৰ মিটিং অহাকালি লোৱা হ'ব আৰু কাউন্সিলৰ ফালৰ পৰাও তেওঁলোকে 29 তাৰিখত মিটিং লোৱাৰ কথাটো আমাক অৱগত কৰিছে। গতিকে আমি কালি DDMৰ যি মিটিং আছে সেই মিটিঙতো আমি আলোচনা কৰিম। মোৰ সমষ্টিত বা আমাৰ কোকৰাঝাৰত কি হৈ আছে এই কথাবিলাক আমি জিলা উপায়ুক্তই এটা সভা দিছে, তাত আমি আলোচনা কৰিম। আৰু ইয়াৰ বাদেও যিহেতু কাউন্সিলৰটো এটা মিটিং হ'ব, এই গোটেই কথাবিলাক মই জিলা আৰু কাউন্সিলৰ লগত যোগাযোগ কৰি পেলাই য'ত মানে আমাৰ ইমাৰ্জেঞ্চি কাম কৰিব লগা আছে, অতি সোনকালে কৰিব লগা আছে, এনেকুৱা কিছুমান ব্যৱস্থা লোৱাৰ কাৰণে মই প্ৰস্তুতি চলাইছোঁ। আৰু যিবিলাক ডাঙৰ সমস্যা সেইবিলাক ৰাজ্য চৰকাৰৰ ওচৰত অৱগত ইতিমধ্যে কৰা, আৰু মই ভাবোঁ যে ৰাজ্য চৰকাৰৰ ফালৰ পৰা মই সঁহাৰি পাম। চাওক, মানুহবিলাকে পৰিৱৰ্তন বিচাৰে আৰু তেনেকুৱাই পৰিৱৰ্তন বিচাৰি পেলাই তেওঁলোকে সুশাসন বিচাৰি পেলাই UPPL চৰকাৰ গঠন হোৱাৰ পিছত বহুত মানুহে UPPL দলত যোগদান কৰিলে। আৰু ময়ো বিধায়ক হোৱাৰ পিছত আৰু কোকৰাঝাৰ জিলাৰ মই UPPLৰ সভাপতি হোৱাৰ পিছত দলটো আগবঢ়াই লৈ যোৱাৰ কাৰণে ময়ো বিভিন্ন পৰিকল্পনা কৰিছোঁ আৰু এইবিলাক ইতিমধ্যে কৰি থকা হৈছে। মই স্বচ্ছ আৰু নিকাৰে কাম কৰিব বিচাৰিছোঁ, যাৰ কাৰণে কোকৰাঝাৰ চহৰত বিধায়ক সেৱা কেন্দ্ৰ বুলি মই এটা কাৰ্যালয় মই খুলি লৈছোঁ, য'ত দিনে নিশাই মানুহবিলাকে যাব পাৰিব, কথা পাতিব পাৰিব, আবেদন জনাব পাৰিব। তাত মোৰ মানে ষ্টাফ আছে, তেওঁলোকক লগ কৰিব পাৰে। আগৰ সময়ছোৱাবিলাকত তেনেকুৱা হোৱা নাছিল। সহজভাৱে এজন বিধায়কক লগ কৰিব পাৰে। বিধায়ক নাথাকিলেও বিধায়কৰ যিবিলাক ষ্টাফ আছে, অফিচ ষ্টাফ, তেওঁলোকক লগ কৰি পেলাই তেওঁলোকৰ লগত আলোচনা কৰিব পাৰে। এনেকুৱা এটা ব্যৱস্থা মই কৰিছোঁ, যাৰ কাৰণে ৰাইজে সন্তুষ্ট হৈছে, ভাল পাইছে। কাৰণ এজন বিধায়কক সদায় লগ পোৱাটো কঠিন, চৰকাৰী বহু কাৰ্যসূচী থাকে। তো এনেকুৱা ক্ষেত্ৰত এইটো ভাল পাইছে মানুহবিলাকে। আৰু মই সহজ সৰলভাৱে মানুহৰ লগত মই মিলি আছোঁ। মই যিহেতু গাঁৱত থাকোঁ, গাঁৱত থাকিয়ে কাম কৰিছোঁ। তো গতিকে মানে খুব বিনা দ্বিধাই মানুহবিলাকে লগ কৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মোৰ আগৰ পৰা এটা মিলা প্ৰীতি আছে। গতিকে মই ৰাজনীতি অহাৰ পিছত সেই সময়ৰ মোৰ লগৰীয়াসকল বা মোৰ শুভাকাংক্ষীসকলে যিসকলে আগত এই অঞ্চলটো বেয়া পৰিস্থিতিৰ কাৰণে UPPLক ছাপোৰ্ট কৰিব পৰা নাছিল, তেওঁলোকে আজি মুকলিমূৰীয়াকৈ আহি UPPLত যোগদান কৰিছে। গতিকে সেই ফালৰ পৰা আজি কোকৰাঝাৰ ডিষ্ট্ৰিক্টটো লাহে লাহে মানে অধিক ভাল হৈ আহি আছে, অধিক সবল হৈ আহিছে আমাৰ UPPL দল।